নাৰী মানে দুৰ্বলতা নহয়, নাৰী মানে শক্তিৰ এটা উৎস। আন্তৰ্জাতিক নাৰী দিৱসৰ সকলোকে বহুত বহুত শুভেচ্ছা। লগতে আমাৰ জিম্পী বাইদেউৰ বাৰ্থডে বুলি ৰাতিপুৱা এয়া পায়স বনালে, খাবলৈ ভালেই হৈছিল। তাৰপাছত গ'লোঁ কলেজত গৈ প্ৰথমে দেখিলোঁ ক্লাছ ষ্টাৰ্ট হৈয়ে গ'ল। সেইবাবে আমি লাইব্ৰেৰীতে সোমালোঁ কিতাপ দুখনমান বিচাৰোঁ বুলি। পিছে এখন কিতাপহে বিচাৰি পালোঁ। তাৰপাছত উইমেনছ ডেৰ মিটিঙলৈ ধৰি বান্ধি নিয়াৰ দৰেই নিলে। পিছে ভাষণবোৰ শুনিবলৈ ভালেই লাগিলে। নাৰীক বহুত উৎসাহিত কৰিব পৰা কিছুমান ভাষণ দিছিলে মেমহঁতে, লগতে কিছুমান অতিথিও আহিছিলে। তাৰপাছত ফিল্ডত এয়া কেক কাটিং আমাৰ বাৰ্থডে গাৰ্লক, তাৰপৰা ছাৰপ্ৰাইজ দিয়া হৈছিলে। সঁচাকৈ ভাল লাগে ন, লগৰ কিছুমানে যদি এনেকৈ ছাৰপ্ৰাইজ দিয়ে। আচলতে বন্ধুটো বচাই ৰাখিবলৈ এনেকুৱা কৰিব লগা হয় কেতিয়াবা। বাৰু আজিলৈ আহিছোঁ, লগ পাইছোঁ অন্য এটা মিনি ব্লগত।